আমি জীৱনত যিমানেই দৃঢ় প্ৰতিজ্ঞ নহওঁ কিয় কিছুমান মুহূৰ্তত আমি দুৰ্বল হৈ পৰোঁ। ই খুবেই স্বাভাৱিক। মানসিক আৰু শাৰীৰিকভাৱে সাংঘাতিক শক্তিশালী মানুহজনৰো জীৱনত কেতিয়াবা নহয় কেতিয়াবা দুৰ্বল মুহূৰ্ত কিছুমান আহে। এই দুৰ্বল মুহূৰ্তবোৰ স্থায়ী নহয়। হয়তো আপুনি বহু বছৰ ধৰি চেষ্টা কৰি আছে, হয়তো আপুনি চেষ্টা কৰিছে সফল হ'বলৈ, আনৰ সহায় নোলোৱাকৈ নিজৰ ভৰিত থিয় দিবলৈ, পৰিয়ালৰ পোহপাল দিবলৈ, আৰ্থিকভাৱে টনকিয়াল হৈ উঠিবলৈ, পৰিয়ালক আৰু নিজকো কিছু পৰিমাণে সুখ আৰু সচ্ছলতাৰ সোৱাদ দিবলৈ। আপুনি বহুখিনি চেষ্টা কৰাৰ পিছতো হয়তো ভবামতে কামবোৰ হৈ উঠা নাই। হয়তো কোনো মুহূৰ্তত আপোনাৰ মনত সন্দেহ উপজে, ভবামতে সকলো হৈ উঠিবনে? পাৰিমনে ভবামতে সফল হৈ উঠিবলৈ? এনেধৰণৰ সন্দিহান মুহূৰ্তবোৰেই দুৰ্বল মুহূৰ্ত। এনেবোৰ দুৰ্বল মুহূৰ্তত একো নাভাবিব। সফলতা, বিফলতা, জয়, পৰাজয়, দুখ, কষ্ট, অতীতৰ অভিজ্ঞতা, ভৱিষ্যতৰ পৰিকল্পনা ইত্যাদি একোকেই মনলৈ আহিবলৈ নিদিব। ক্ষণিকৰ বাবে মন মস্তিষ্ক খালী কৰি লৈ ক্ষন্তেক জিৰণি লওক। এনে দুৰ্বল মুহূৰ্তবোৰ আহে পাৰ হৈ যাবলৈকে। কিন্তু আমি যদি দুৰ্বল মুহূৰ্তৰ কবলত পৰি বছৰ বছৰ ধৰি চেষ্টা কৰি থকা কিবা এটা গুৰুত্বপূৰ্ণ কাম বাদ দি দিওঁ, হাৰ মানি পেলাওঁ, কামটো হৈ নুঠিব বুলি ধৰি লওঁ, তেন্তে আমাৰ ইমান দিনৰ কষ্ট পানীত পৰিব। ইংৰাজীত এষাৰ কথা আছে, ৰোম ৱাজ নট বিল্ট ইন এ ডে। ইয়াৰ অৰ্থ হ'ল যিকোনো ডাঙৰ কাম এদিনতে সমাধা হৈ নুঠে। কোনো ডাঙৰ কাম সমাধা কৰিবলৈ হ'লে দিনৰ পিছত দিন, মাহৰ পিছত মাহ, বছৰৰ পিছত বছৰ ধৰি নিৰলসে কাম কৰি যাব লাগিব। তেতিয়াহে এসময়ত সফলতাই লগ দিবহি। জীৱনত আগবাঢ়ি যাবলৈ প্ৰেৰণাৰ প্ৰয়োজন। প্ৰেৰণা আমি লাভ কৰিব পাৰোঁ বিভিন্ন উৎসৰ পৰা। কিছুমান চলচ্চিত্ৰৰ সংলাপৰ পৰাও অনুপ্ৰেৰণা লাভ কৰিব পাৰি। মোৰ সকলোতকৈ ভাল লগা প্ৰেৰণামূলক সংলাপটি হ'ল খুব জনপ্ৰিয় আৰু বহু প্ৰশংসিত চলচ্চিত্ৰ ৰকী বালবোৱাৰ এটা সংলাপ। এই সংলাপটো ৰকী বালবোৱা চৰিত্ৰৰ অভিনয় কৰা চিলভেষ্টাৰ ষ্টেলনে নিজৰ পুত্ৰক উদ্দেশ্যি কৈছে। এইখিনি কথা কেনেকুৱা পৰিস্থিতিত আৰু কিয় ক'ব লগা হ'ল আৰু চলচ্চিত্ৰখনৰ কাহিনীভাগ আৰু তাৰ লগত এই সংলাপখিনিৰ সামঞ্জস্য নুবুজাকৈয়ে অকল সংলাপটো শুনিলে ইয়াৰ অৰ্থ আৰু ধাৰাবাহিক জীৱনত ইয়াৰ প্ৰযোজ্যতা বুজিব পাৰি। সংলাপটিৰ মই নিজে কৰা অসমীয়া অনুবাদ শুনক। তুমি ইতিমধ্যে জনা কথা এটা তোমাক কওঁ শুনা। জীৱনটো সকলো সময়তে অকল সুখ সম্ভোগেৰে সুচাৰুৰূপে অতিবাহিত নহয়। ইয়াত পদে পদে নানান ঘাত প্ৰতিঘাতৰ সন্মুখীন হ'ব লাগে। আৰু তুমি যিমানেই সাহসী বা শক্তিশালী নোহোৱা কিয়, এই ঘাত প্ৰতিঘাতে তোমাক ক্ষতবিক্ষত কৰি ভুলুণ্ঠিত কৰিব পাৰে। তুমি, মই বা আমি কোনোৱে জীৱনৰ সমানে সমানে ফেৰ মাৰিব নোৱাৰোঁ। জীৱনৰ সমানে সমানে আমি ফেৰ মাৰিব নোৱাৰোঁ সঁচা, কিন্তু আমি হাৰ মানি নোযোৱাকৈ দৃঢ়প্ৰতিজ্ঞ হৈ নিৰলসভাৱে লক্ষ্যৰ ফালে আগুৱাই গৈ থাকিব পাৰোঁ। কোনো ঘাত প্ৰতিঘাতৰ ওচৰত নতশিৰ নোহোৱাকৈ সাহস আৰু ধৈৰ্যৰে আগুৱাই গৈ থাকিব পাৰোঁ। আৰু এনেকৈয়ে আমি আমাৰ জীৱন যুদ্ধত জয়ী হ'ব পাৰোঁ। জীৱনটো নিতান্ত সাধাৰণভাৱে যাপন কৰাতকৈ ওপৰঞ্চি কিবা এটা কৰি দেখুৱাব পাৰিবা বুলি যদি তোমাৰ উপলব্ধি হৈছে, তেন্তে তুমি তাৰ বাবে চেষ্টা কৰা উচিত। কিন্তু তাকে কৰিবলৈ আগবাঢ়োঁতে তুমি ঘাত প্ৰতিঘাতসমূহৰ সন্মুখীন হ'বলৈ সাজু থাকিব লাগিব। তাকে নকৰি তুমি হাত সাৱটি বহি থাকিবা আৰু সময়ৰ আনৰ আগত ক'বা যে তুমি জীৱনত বহু কিবা কিবি কৰিব পাৰিলাহেঁতেন, কিন্তু সেইবোৰ নকৰি খুব সাধাৰণ জীৱন যাপন কৰিব লগা হৈছে আমুকৰ বাবে বা তামুকৰ বাবে। এনেধৰণৰ কথা কেতিয়াও গ্ৰহণযোগ্য নহয়। এনেকুৱা কথা কাপুৰুষকহে শুৱায়। তুমি কাপুৰুষ নহয়। তোমাৰ স্থান তাতকৈ বহুত ওপৰত। সংলাপটি ইমানেই। জীৱন তেনেই দুদিনীয়া। তাৰ ভিতৰত কৰ্মক্ষম ডেকা বয়সকেইটা হিচাপ কৰিলে ই আৰু চুটি। হাঁহ হুমুনিয়া কাঢ়িবলৈ, পোৱা নোপোৱাৰ হিচাপ কৰিবলৈ জীৱনৰ শেষ ভাগত বহু সময় পাব। কৰ্মক্ষম বছৰকেইটাত হিয়া উজাৰি চেষ্টা কৰক, কাৰণ এই সময়বোৰ গ'লে আৰু নাহে। আজিলৈ ইমানেই। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। ইয়াৰ দ্বাৰা আপোনাৰ অকণমানো সহায় হ'লে মোৰ কষ্ট সাৰ্থক হোৱা বুলি ভাবিম।